বেছি ডাঙৰ। গাইজ আমি নামনি অসম মহোৎসৱত আহি উপস্থিত হ'লোঁ। বাইকখন পাৰ্কিং কৰা হৈ গ'ল। দুটা টিকেট দিয়কচোন। তো আমাৰ টিকেট ল'লোঁ 20 টকা। এতিয়া আমি ভিতৰত যাম। গাইজ 20 টকাৰ বিনিময়ত আমি গেটখন পাৰ হৈ আহিলোঁ। মানে 20 টকা দিয়াৰ পিছতে আমাক সোমাব দিছে। বাকী ভিতৰত কি হৈ আছে মই নাজানো, মানে মানুহ ইমান অহা নাই যদিও মানে চাগে ভাল লাগিব। তো তাতে মানে বেলুন যিটো আছে মানে ওপৰ ফালে যায় এয়াৰ বেলুন, সেইটো চাগে ফিটিং কৰি আছে। তাৰে মানে দৃশ্য মানুহে চাই আছে। লগে লগে এয়া চাওক গাইজ, কি মানে অহাৰ লগে লগে ধুনীয়া বস্তু এটা দেখিবলৈ পালোঁ। আৰু ইয়াতে এয়াৰ বেলুনখন মানে ৰেডি কৰি আছে, হাৱা দি আছে নেকি, কিবা কৰি আছে। চ' এইটো মানে ওপৰ ফালে যাব। আৰু এনেকৈ এটা মেচিনৰ জৰিয়তে এয়াৰ বেলুনত হাৱাবোৰ হয়। মেচিনটো ষ্টাৰ্ট হৈ গ'ল। লাহে লাহে বেলুনখন ফুলি আছে আৰু ওপৰ পিনে উঠি আছে। চ' এতিয়া আমি বাকী ঠাইবিলাক চাই লওঁ অলপ। ইয়াতে আহিলে আপোনালোকে ঘোঁৰাবিলাক দেখিবলৈ পাব। এইবিলাকত আপোনালোকে উঠিব পাৰিব। আৰু ঘোঁৰাৰ মালিক ইয়াতে মালিক নাই, মালিকে লৈ গ'ল, সেইফালে গৈছে। মানে কিমান টকা লয় জানে নেকি আপুনি? 50 মানে ইয়াৰ ডাঙৰে আকৌ। আচ্ছা, আপোনালোকে আহি ইয়াতে উঠিব পাৰিব চাওক। আৰু এইখন হৈছে সেইখন গাড়ী, যিখন গাড়ীত আপোনালোকে পইচাৰ বিনিময়তহে উঠি ঘূৰিব পাৰিব এই মেলাত। আৰু আপোনালোকে যদি তাতে উঠে 500 মানে 500 লাগিব। ভয় খাবলৈ একো নাই গাইজ, এইখন হৈছে সেইখন নাও, যিখন নাও উঠোতে আপুনি ব্ৰহ্মপুত্ৰৰ প্ৰকৃত আমেজ ল'ব পাৰিব পানীৰ ওপৰত। আৰু এইখনত উঠাৰ কাৰণে আপোনাক এখনকৈ লাইফ জেকেট দিয়া হ'ব। চিন্তা দিব নাই। যদি নাও উঠিব খোজে 100 টকাকৈ ল'ব। বহুত ধুনীয়া হয়। আমি এতিয়া নুঠিলোঁ কাৰণ আপোনালোকে বুজিয়ে পাইছে। বাকী ইফালে একো নাই, যি আছে সিফালে আছে। অলপ সময় পিছত ইফালে যাম। তো এনেই অলপ ঘূৰি আহোঁ। আৰু ইয়াতে আই লাভ গোৱালপাৰা, এইটো আই লাভ গোৱালপাৰা না, ফটো উঠাৰ কাৰণে চেল্ফি পইণ্ট। তো ষ্টেজ একদম ৰেডি আছে তাতে। আপোনালোকে যদি আহে 13 তাৰিখে আহক। 13 তাৰিখে জুবিন দা আহি আছে। চ' এনজয় কৰিম আমি আপোনালোকে মিলি ইয়াতে। তো 13 তাৰিখে আহিবলৈ নাপাহৰিব। আৰু ইফালে আছে আমাৰ সেই বেলুনটো মানে ৰেডি হৈ গ'ল। 500 ওপৰ ফালে যাব, তলফালে নুমিব, খতম। আমি তাতে চেল্ফি উঠিলোঁ আই লাভ গোৱালপাৰা। আমি দুইজনে এদি যাই আছিলোঁ। মিষ্টিবিলাক চাই ভাল লাগিল, নাখাই থাকিব নোৱাৰিলোঁ। এটা এটাকে খাই লওঁ। দাদাৰ দোকান একদম স্পেচিয়েল পিয়ৰ মিষ্টি, মিঠাই পাব এটাকে। বাই বাই। বেলুনটো চাগে বেছি ডাঙৰ। অ' গাইজ ভাল লাগিছে যদিও। চক কি ধুনীয়াকৈ ওপৰৰ পৰা তলফালে আহি গ'ল। মাত্ৰ 30 টকাত কম্বল, ঘৰত লৈ গেলে মংগল, শুই থকাৰ বাবে মংগল। ফালে মানুহ চাওক। ফালে চাওক যিমানকেইটা বস্তু চাই আছে আপোনালোকে, প্ৰায়ভাগ মানে বাহিৰৰ পৰা লৈ অহা বস্তু। গাইজ ইয়াতে চাবলৈ বহুত কিবা কিবি আছে। মই ইমান ভিডিঅ' কৰিব পৰা নাই। আজিৰ ভিডিঅ'টো ইয়াৰ পৰা সমাপ্ত কৰিছোঁ। যদি বেয়া লাগিছে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি দিয়ক। থেংক ইউ ফৰ ৱাচিং। টাটা বাই বাই, গুড নাইট।